गरेस्वरनि काली फुजायाव बाहागो लादों रायजो बिजेपिनि नेहाथारि रातुल शर्मा। धोरोमनि आसारखान्थिजों समबारखालि गरेस्वरनि माखासे थावनिफोराव खुंफुंजादों श्री श्री काली फुजा। जुबिन गार्गनि हरखाब रुंसारि जानायाव फुजिगिरि भक्तफोरनि गेजेराव नुनो मोनासै फुजानि जेबो रंजा खुसि। धोरोमनि आसारखान्थिजों गोसोखांथि महरै गासैबो फुजासालियाव बानजायनाय जादों बयनिबो आंगो मेथाइ रोजाबगिरि जुबिन गार्गनि सावगारियाव बिबार बावनाय हाबाफारि। गरेस्वरनि माखासे फुजा खुंफुंनाय थावनिफोराव नुजाथिना बिमा खालिनि बोर लायो रायजो बिजेपिनि नेहाथारि रातुल शर्माया। फुजासालियाव गासैबो नुजाथिनायजों रातुल शर्माया जुबिन गार्गनो बिबार बावो। फैगौ समाव गरेस्वर बिधान सभा बियाबाव आसाम सोरखारा गोसोखांथि महरै जुबिन गार्गनि अन्थाइ खाम्फा गायसननायजों लोगोसे मेथाइ रोजाबगिरि मुङै संगीत बिद्यालय गायसननो साननायजों आखायाव लानाय जाबायखौ फोरमायदों रातुल शर्माया। বিভিন্ন প্ৰান্তত আমি ঐনবেলিৰ দৰে এইবাৰো শ্ৰী শ্ৰী কালী পূজা উদযাপন কৰা হৈছে আৰু ঐনবেলিৰ লেখীয়াকৈ এইবাৰৰ যি পূজা উদযাপন সেই উদযাপনত বহুত বেছি উৎসাহ উদ্দীপনা নাই। তাৰ কাৰণ আমি প্ৰত্যেকেই জানো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। আমি তেওঁক আমাৰ বুকুৰ মাজত সজীৱ কৰি ৰখাৰ কাৰণে সকলোৱে প্ৰচেষ্টা হাতত লৈছোঁ। প্ৰত্যেকখন পূজাস্থলীতে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু সমানে সমানে তেওঁ যেনেকৈ বিচাৰিছিল যে অসমৰ আমাৰ কৃষ্টি সংস্কৃতি ধৰ্মীয় ৰীতি নীতি পৰম্পৰাসমূহকো আমি সমানে যিকোনো পৰিস্থিতিতে আগুৱাই লৈ যাব লাগিব, তাৰে সেই পদক্ষেপ হিচাপে অসমৰ ৰাইজে এইবাৰ কালী পূজাও সমানে সমানে আগুৱাই লৈ গৈছে। আজি মই গুৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুকেইখন কালী পূজাত অংশগ্ৰহণ কৰিছোঁ আৰু এই কালী পূজাসমূহতো প্ৰত্যেকতে আমাৰ মৰমৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা প্ৰক্ৰিয়া অব্যাহত আছে আৰু লগে লগে আমি মাৰ শ্ৰীচৰণত এপাহি পুষ্পাঞ্জলি দিয়াৰো প্ৰক্ৰিয়া ধৰ্মীয়ভাৱে আমি অৱলম্বন কৰিছোঁ, পালন কৰিছোঁ। মই প্ৰত্যেককে আজি এই মা কালী পূজাত মাৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰিছোঁ প্ৰত্যেকৰ বাবে, যাতে সকলোকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু দিয়ে। আমাৰ মাজত থকা যাতে একত্ৰিত শক্তি ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰাৰ ক্ষেত্ৰত মাই সকলোকে আশীৰ্বাদ দিয়ে, তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। গুৰেশ্বৰ বিধানসভা হিচাপে জুবিন গাৰ্গৰ ইচ্ছা নিশ্চয়কৈ আমাৰ ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা তথা দলৰ তৰফৰ পৰা আমাৰ এটা নিৰ্দেশনা দিয়া হৈছে যে আমাৰ প্ৰতিটো বিধানসভা সমষ্টিত জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব, য'ত য'ত আমাৰ বিধায়ক আছে। গুৰেশ্বৰ বিধানসভা সমষ্টি যিহেতু নতুনকৈ নৱনিৰ্মিত এটা বিধানসভা সমষ্টি, ইয়াতো আমি আমাৰ হিয়াৰ শিল্পীগৰাকীৰ কাৰণে এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াম। তাৰ লগে লগে আমি এখন সংগীতৰ বিদ্যালয়ো এই বিধানসভা সমষ্টিটোতে নিৰ্মাণ কৰাৰ কাৰণে পৰিকল্পনা সকলোৱে হাতত লৈছোঁ। আমি অহা সময়ছোৱাত মুঠৰ ওপৰত শিল্পীগৰাকীক আমি সমগ্ৰ অসমতে নহয় সমগ্ৰ বিশ্বৰ বুকুত অমৰ কৰি ৰখাৰ প্ৰচেষ্টা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি তেখেতৰ যিসমূহ অনুৰাগী আছে সেই অনুৰাগীসকলৰ লগত লগ হৈ আমি এই কাম কৰাৰ কাৰণে বদ্ধপৰিকৰ।